हेलो गुड मॉर्निंग गाइज की खबर आपलोकर आशा करिছো সকলোৱে ভাল আৰু মোৰো ভাল আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সেই কাৰণে আজি এটা গছপুলি ৰুব হে আপোনালোকক দেখাই থাকিম আৰু এতিয়া মোৰ পিছফালে বেগ চেক লৈ আছে আৰু আমি তা ক'ত গলা তুমি এইটো বেগ তোমাৰ বেগ কোনটো গছপুলি এটা ৰুব লগতে মোৰ নিবাঞ্চিও ৰুব ভাইকক শিকাই দিব না ভাইটি কেনেকৈ গছপুলি ৰুই শিকাই দিবা না তেতে ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে এইখিনিতে বেটাই গছপুলিটো ৰুব আৰু মায়ে ইয়াতে ঠাইডোখৰ অলপ চফা কৰি দিছে কেভিয়নে এনায়কৰ লগত গছপুলি ৰুলে আমি হোম থেৰাপি এটা ৰুবলৈ দিছোঁ মাৰ লগত সি বাৰু একো নাজানে এইবিলাক তথাপিতো সৰুৰ পৰা শিকাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকৈ মায়ে কৰি দিছে তাৰ লগত সি বাৰু বহুত ভাল পাইছে হাঁহিছে আৰু এয়া মোৰ স্কুল ফ্ৰেণ্ড সৰুৰ পৰা একেলগতে পঢ়া আৰু তাইক বহুত বছৰ মূৰত লগ পালোঁ আপোনালোকক অলপ দেখাই দিলোঁ আৰু তাই খুৰাৰ ল'ৰা এই বেটাকো লৈ আহিছিলে আৰু বেটাই দেখালোঁ চেণ্ডেল পিন্ধিছে হয় নাই চোৱাচোন কেনেকৈ নিজে চেণ্ডেল পিন্ধিছে এইটোৰ ভৰি পাতটো এইফালে পিন্ধিছে সিটোৰ ভৰিটো এইফালে ওলোটাকৈ পিন্ধি লৈছে আৰু আমি এনেই অলপ ৰাস্তাৰ ফালে খোজকাঢ়িছোঁ ইভিনিং ৱাক কৰিছোঁ না বেটা হয় নাই তুমি মোক গাড়ী দিয়াচোন মই এখন গেটখন খুলি লওঁ ভাল ল'ৰা এয়া পানী হৈ গ'ল বৰষুণ দিলে ৰ'বা নাযাবা অকলে নাযাবা অকলে যাব নাপায় নহয় দেই অকলে নাযাবা দেই আমি এতিয়া গৈ আছোঁ সেইফালে বেটা আৰু মই গৈ আছোঁ অকণমান খোজকাঢ়ি গৈ আছোঁ সেউজীয়া আমাৰ ঘৰৰ আগফালে এখন বৰ্তাহঁতৰ বাগান আৰু চাই থাকক ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে নিশ্চয় ক'ব যদি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম ধন্যবাদ